हेलो गाइज आज नय बहुत डाঙर এটা ঘটনা ঘটিল আৰু আপোনালোকে ভিডিওটি চাই থাকিব হেকলৈকে। हेलो गाइज गुड मर्निंग কি খবৰ আকাশৰ ভালে কলে আছে আৰু আমাৰো ভালে আৰু আজি মই ইয়াৰ ৰাতিপুৱা ওলাই মেলি ললো যিহেকি মই আজি মানে অসমলৈ মানে গড়লৈ যাবলৈ ওলাইছো কেলেনো ইমান পটকে যাবলৈ ললো আপোনাক কম বাৰু কিন্তু এতিয়া ইয়াৰ ওলাই মেলি ললো এতিয়া যাবলৈ লৈছো তলত গাড়ী আহি আছে ৰখি কেব বুক কৰিছো হা মিতালী আহিব আহিব মিতালী আহিব ৰখি থাকিব নেকি মোবাইলৰ অৱস্থা কি হৈছে অ দুনু বাই বাই बाय बाय कोई दे दुनू बाइटी बाय बाय बाइटी हाँ ये लो এইটো আমাৰ ধুনু কি হ'ল আইতা কত আৰু এতিয়া আমি গৈ আছো ইয়া গাড়ীটো টিকিনি আগৰ সিটত বাপেক আৰু পুতেকে বহি লৈছে আৰু মই পাছফালে বহি কিনি গৈ আছো হেল্ল' গাইজ আপোনালোকে কৈছিলোঁ মই গড়লৈ কেলেনো ইমান পটককৈ যাবলৈ লৈছোঁ যিয়ে কি আমাৰ গড় আহিছে আমি তিৰুপতিলৈ গৈছিলোঁ 13 তাৰিখে ফেব্ৰুৱাৰী আৰু 17 তাৰিখে ঘূৰি আহিছিলোঁ দুদিনমানৰ পাছতে মায়ে ফোন কৰি ক'লে যে গড় আহিছে তহঁতে গড়লৈ আহ তাৰপিছত মানুহজনে ময়ো পাতিলোঁ জানিবা গড়লৈকে যাওঁগৈ নেকি বুলি তাৰপিছত ঘৰত যিহেতু কোনেও নাই মা অকলে আছে ভাইটি ভণ্টিহঁতে সৰু হৈ আছে কাম কৰিবলৈ এতিয়া মানুহ লাগিবই সেইটো কাৰণে ভাবিলোঁ গড়লৈকে যাওঁগৈ আৰু ল'ৰাকো দেখা নাই জন্ম হোৱাৰ পৰা মাহঁতে সেইটো কাৰণে গড়লৈকে যাওঁগৈ বুলি টিকেট কৰি ল'লোঁ আমি ট্ৰেইনৰ টিকেট বিচাৰিছিলোঁ নেপালোঁ তাৰপিছত ইয়াৰ ফ্লাইটৰ টিকেট কৰি ল'লোঁ আজি মাৰ্চৰ 2 তাৰিখ হয় এতিয়া আমি ইয়াৰ এনেকৈ গৈ আছোঁ আৰু আমি তিৰুপতিত ফুৰিবলৈ গৈছিলোঁ 4টা জেগা তাৰ ভিডিঅ' দিব পৰাই নাই আপোনালোকক যিহেতু মই তিৰুপতিৰ পৰা অহাৰ পাছত পূৰা বেমাৰ হৈ গ'লোঁ এডিট কৰিব নাপালোঁ এডিটিং কৰিব নাপালোঁ সেইটো কাৰণে ভিডিঅ' দিয়াটো হোৱা নাই ঘৰলৈ যোৱাৰ পাছত মই ভিডিঅ'টো দিম এডিট কৰি কিনি কেইদিনমান দেৰি হ'ব আৰু আমি ইয়াৰ হায়দৰাবাদ এয়াৰপৰ্ট আহি পালোঁ তাৰপিছত আমাৰ গেট নম্বৰটো আমি সুধিছোঁ আৰু আমাৰ গেট নম্বৰটো হৈছে 21 ইয়া আমি পালোঁ এতিয়া ইয়াৰ ফালে আৰু এইফালে ইয়াৰ কাপোৰ চেকিং কৰিছিলে মানে কাপোৰ চেকিং মানে ল'ৰা ভাগৰ গাড়ী আছিলে গাড়ীটোত কিবা এটা বম চম আছে নে কিয়ে নে বুলি চাবৰ কাৰণে চেকিং কৰিবলৈ খুলি ল'লোঁ তাৰপিছত এতিয়া ইয়াৰ চেকিং কৰি হ'ল এতিয়া আমি ইয়াৰ গৈ আছোঁ আৰু এইফালে ইয়াৰ দেখি পাইছে ইয়াৰ এইফালে পূৰা ফ্লাইট আছে ফ্লাইট ৰখা জেগা এইখিনি আৰু এইফালে দেখি পাইছে ফ্লাইট এটা উৰি গৈছে উৰি গ'ল মই ভাবিছিলোঁ মোৰটো বেছি গধুৰ নেকি তোমাৰটো বহুত বেছি গধুৰ কিনো কৰাইছিলা তোমাৰ আৰু আমি ইয়াত ফ্লাইটত বহিবলৈ গৈ আছোঁ যোনটো আমাৰ ফ্লাইট আছিলে সেইটো আহিলে এইটো ৰঙাটো হয় আমাৰ ফ্লাইটটো আৰু এতিয়া আমি তাৰ ভিতৰলৈকে গৈ আছোঁ ইয়াত বহি ল'লোঁ আৰু ইয়াত দেখি পাইছে চবে বহি আছে আৰু এইফালে আমাৰ জ্ঞানদীপ এইফালে আমাৰ মানুহজন আৰু প্ৰথমবাৰ জীৱনত আজি ফ্লাইটত বহিছোঁ অকল মই বুলিয়ে নহয় মোৰ ল'ৰা আৰু মোৰ মানুহজনো প্ৰথমবাৰ বহিছোঁ ফ্লাইটত আৰু এইফালে দেখি পাইছে ইয়াৰ হাতী আৰু আমি বেংগলোৰ এয়াৰপৰ্ট আহি পালোঁ যিহেতু আমাৰ কানেক্টিভ আছে আৰু এতিয়া আমি ইয়াৰ পৰা আকৌ বেলেগ ফ্লাইটত উঠি যাব লাগিব আৰু ইয়াত আমি আৰু মানে নম্বৰ বিচাৰি আছোঁ আমাৰ গেটৰ নম্বৰটো আমাৰ গেট নম্বৰটো হৈছে এতিয়া 11 হয় আৰু এতিয়া আমি ইয়াত গৈ আছোঁ এইফালে দেখি পাইছে কিমান ধুনীয়াকৈ পানী পৰিছে এয়াৰপৰ্টৰ ভিতৰত ইমানেই ধুনীয়া মানে জেগা আপুনি একদম মানে দেখিলে মানে পাগল হৈ যাব পূৰা চাই থাকোঁ লাগি যাব আমাৰ জ্ঞানটোৱে চাই আছে পূৰা এইফালে পানী পৰি আছে আৰু এতিয়া ইয়াত আমি ফ্লাইটত উঠি ল'লোঁ উঠি কিনি ইয়াত গৈ আছোঁ এইফালে ফ্লাইট উৰিব আৰু এতিয়া এইটো ফ্লাইট উৰি গ'ল আৰু আপোনালোকে ইয়াত চাই থাকক কি মজা লাগিছে সঁচাকৈ প্ৰথমবাৰ উঠিছোঁ জীৱনত ইয়া উৰি গ'ল
এয়া আৰু এইফালে বাথৰুম এই কি ফ্লাইটৰ ভিতৰত ইমান ধুনীয়াকৈ এনেকৈ বাথৰুম হাত চাত ধোৱা এনেকুৱা থাকে আমাৰ জ্ঞানটোৱে শুই গৈছিলে তেতিয়া ইয়াত উঠিছে অঁ ধুনু আইতা গৈছোঁ ন আমি আইতা গৈছোঁ ন আৰু এতিয়া আমি গুৱাহাটী এয়াৰপৰ্ট আহি পালোহি এতিয়া আমি ঘৰলৈ যাওঁগৈ আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব লৈছোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ঘৰলৈ গৈ আপোনালোকক দেখুৱাই আছোঁ ঘৰৰ পৰিস্থিতি কেনেকৈ কি কাম কৰিবলৈ আহিছোঁ আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টি